জুবিন এতিয়া ষ্টেবল হৈছে আৰু যিখিনি ডেফিচিয়েঞ্চি আছিলে তেওঁৰ বডিত ছ'ডিয়াম আৰু পটাছিয়াম বিশেষকৈ কমি গৈছিল আৰু সেইটো বৰ সহজ কথা নহয় গতিকে তেওঁতো নিজেই সদায় পজিটিভ মানুহ সদায় পজিটিভলিয়ে ভাবে গতিকে সেইখিনি ঠিক কৰিম বুলি কৈছে এতিয়া নিজৰ লাইফষ্টাইলটো বহুত ভালকৈ মেইনটেইন কৰিব লাগিব আৰু যেনেদৰে আমি ঘৰৰ পৰা বিচাৰোঁ যেনেদৰে খাদ্য সামগ্ৰী লগত পঠিয়াব লাগিব সময়ে সময়ে খাব লাগিব জিৰণি ল'ব লাগিব সেই কথাবোৰৰ প্ৰতি তেওঁ নিজেও সজাগ হ'ব লাগিব ডক্টৰে গোটেইখিনি সম্পূৰ্ণ চেষ্টা কৰিছে এই গোটেইকেইদিন তেওঁৰ লগত 4 দিন সম্পূৰ্ণ লাগিয়ে থাকিলে আৰু যিমানখিনি তেওঁলোকে যেনেধৰণে পৰামৰ্শ দিব লাগে বা যিখিনি চেষ্টা কৰিব লাগে যত্ন ল'ব লাগে সকলোখিনি লৈছে গতিকে এতিয়া ষ্টেবল হৈছে কিন্তু এইটো যদি লাইফষ্টাইল তেওঁ ভালকৈ মেইনটেইন নকৰে আকৌ কিবা এটা হোৱাৰ সম্ভাৱনা থাকিব গতিকে সেইখিনি তেওঁ নিজৰ মতে নিজে বুজি কৰিব লাগিব আৰু প্ৰথম দিনা অকণমান চিন্তাৰ বিষয় অলপ নহয় ভালকৈ চিন্তাৰ বিষয় হৈছিল কাৰণ ছ'ডিয়াম লেভেলটো হঠাৎ তেওঁ বহুত বেছি কমি গৈছিল আৰু পটাছিয়াম লেভেলটো এতিয়াও মানে একেবাৰে ষ্টেবল হোৱা নাই গতিকে সেইখিনি নিজৰ খাদ্যাভ্যাস নিজৰ জীৱনশৈলী তেওঁ নিজে ঠিক কৰি ল'লে ঠিকে থাকিব আৰু বিশ্ৰামৰ কথা কৈছে ব্যস্ত এতিয়া যিখিনি স্কেডিউল আছে তেওঁতো পাৰিলে এতিয়াই মানে ওলাই যাব বিচাৰিছে কিন্তু কথাখিনি তেনেকুৱা নহয় আচলতে নিজেই বুজি ল'ব লাগিব আৰু দীঘলীয়াকৈ আচলতে গোটেই জীৱন জুৰি কাম কৰিব লাগিব আমি নাভাবোঁ যে এতিয়া 5 বছৰ 10 বছৰ কাম কৰি তাৰপিছত আকৌ কিবা এটা বেলেগ ধৰণে থাকক সেই কথাটো আমি সকলোৱে বিচাৰোঁ গোটেই অসমবাসীয়ে বিচাৰে লগতে আমি পৰিয়ালেও বিচাৰোঁ সেই কথাখিনি তেওঁ নিজে বুজি ল'লে বেছি ভাল কথা যিমান পাৰোঁ আমিও বুজাবলৈ চেষ্টা কৰিছোঁ চিকিৎসকেও বুজাইছে অসমবাসীও সেয়াই বিচাৰিছে তেওঁ ভালকৈ এতিয়া বুজি ল'লেই হ'ল আৰু স্বাস্থ্য দেখাটো ঠিকেই লাগিছে হয় নহয় ঠিক আছে পিছত কথা পাতিম বাই জুবিন গাৰ্গক আজি আমি ডিছচাৰ্জ কৰিলোঁ তেখেতে আপোনালোকে আটাই জানে যে তেখেতে মূৰত আঘাত পোৱাৰ ফলত ডিব্ৰুগড়ৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত গুৱাহাটীলৈকে উচ্চ ভাল চিকিৎসাৰ বাবে লৈ অহা হৈছিলে পৰিয়ালৰ ইচ্ছা অনুসৰি তেখেতক আয়ুষ চন্দ্ৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে তেখেতৰ মূৰত পোৱা আঘাতৰ উপৰিও অইন কিছু আনুষংগিক অসুবিধা আছিলে সেইবোৰ এতিয়া প্ৰায় দূৰ হৈছে মূৰত চিলাই এতিয়াও আছে চিলাই সলকাবৰ কাৰণে আমি পিছত তেওঁক নিয়ন হস্পিটেললৈকে আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ বাহিৰে তেওঁক আৰু 3 দিন পিছত চিলাই খোলা হ'ব তেওঁক বাকী ঠিকেই আছে সকলোবোৰ ঠিকেই আছে টোপনি ঠিকেই আছে বাকী আনুষংগিক অসুবিধাবিলাকৰ কাৰণে দৰৱ পাতি দিয়া হৈছে তেখেতক এতিয়া দৰৱৰ উপৰিও নিয়মিতভাৱে খাদ্য তেখেতে গ্ৰহণ কৰা উচিত তাৰোপৰি তেখেতে অকণমান জিৰণি লোৱা উচিত তাত বাহিৰে তেখেত খেয়ালি মনৰ মানুহ শিল্পী মানুহ তেওঁৰ নিজৰ ইচ্ছা অনুযায়ী বা নিজৰ মতে কাম কৰিব এই বিষয়ে আমাৰ কোনো আপত্তি নাই অকল আমি বিচাৰোঁ তেখেতে নিয়মীয়াকৈ ঔষধ সেৱন কৰক যিবোৰ ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰিছে তাৰোপৰিতো নিয়মিতভাৱে সুষম আহাৰ গ্ৰহণ কৰক আৰু নিয়মিতভাৱে এটলিষ্ট কিছু ঘণ্টা তেখেতে খোৱাৰ অভ্যাস কৰক তেখেত খুব কম শুৱে চিকিৎসকে পৰামৰ্শ দিছে তেখেতৰ বয়স স্বাস্থ্য এই সকলোবোৰ মিলাই তেখেতক এটা ভাল টোপনিৰ প্ৰয়োজন প্ৰতিদিনে সেই টোপনিখিনি যেন তেখেতে পৰিপূৰণ কৰে তাৰ সেইটোৱে আমাৰ প্ৰতি আমাৰ অনুৰোধ